হাফ হৈ পেলাই নিজে ফুটে আৰু ভজা হৈ পেলাই নিজে যে জাৰে, ইয়াৰ প্ৰমাণটো আজি মানে দুধকা দুধ পানীকা পানী মানে ক্লিয়াৰ হৈ গৈছে। আৰু এই ক্ষেত্ৰত মুছলমান সমাজো খুব ভালকৈ বুজি পৰিছে যে যোৱা 17 বছৰে মুছলমান সম্প্ৰদায়ক যেনেকৈ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল, এইবাৰ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ যে মিছা কথা কৈছে বা মিছাকে সাংবাদিক বন্ধুসকলৰ সন্মুখত কিছুমান কথা কৈ পেলাই সন্মানীয় গ্ৰহণৰ ডাঙৰীয়াক এই ক্ষেত্ৰত পলিটিক্স কৰিছে বুলি কৈছে, ইয়াকে লৈ পেলাই মোৰ ফালৰ পৰা মই এজন বিজেপি দলৰ সদস্য হৈ পেলাই কেইটামান কথা মই আপোনালোকক সদায় ক'ব বিচাৰিছোঁ। আমাৰ BTCত বৰ্তমান 19টা বেল এণ্ড ব্লক আছে, তাৰে 37,94,872 বিঘা মাটি আছে। এই 37,94,872 পৰা 1,01,723 ট্ৰাইবেল or protected bell and blocker মাটিটো ইনক্ৰছ হৈছে টোটেল 9,705 বিঘা আৰু 9 লেচা, এইখিনি মাটি ইনক্ৰছ হৈছে। এই ইনক্ৰছ হোৱা মানুহখিনিয়ে টোটেল হ'ল 1,01,723। তাতে তিনিটা বাক্য তেওঁলোকে যি জমাবন্দী দিছে, ইয়াত তিনিটা বাক্য উল্লেখ কৰিছে। Out of 83,656 protected communityৰ হাতত বেল এণ্ড ব্লকটো অকুপাই হৈ আছে, ইনক্ৰছ হৈ আছে 3,31,490 কলকাতা 10 লেচা আৰু 17,407 নন প্ৰটেক্টেড কমিউনিটি ইনক্ৰছ কৰিছে 54,798 বিঘা কলকাতা 9 লেচা। This is as per the information of BPF government। আৰু তেওঁ কৈছে যিসকল প্ৰটেক্টেড ইনক্ৰছাৰ 83,656 তেওঁলোকক ৰাখি পেলাই বাকি 17,407 ইনক্ল'জাৰ নন প্ৰটেক্টেড কমিউনিটি আমাৰ বেল এণ্ড ব্লকৰ পৰা ইভেকশ্যন কৰিব পাৰে বুলি তেওঁ জমাবন্দীত লিখি পেলাই দিয়া হৈছে। দিছ ইজ ক্লিয়াৰ। এইটো শুদ্ধৰ দৰে শুদ্ধ, ইয়াত কোনো মিছামিছি কথা নাই। কিন্তু BPF-এ নিজে নিজ কলমেৰে লিখি পেলাই জমাবন্দীটো দিয়া আছে। ইয়াত কোনো প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত নাই, ইয়াত পলিটিক্স নাই। কাৰণ 2019 চনৰ 9 অক্টোবৰত 8 অক্টোবৰত BPF-ৰ চৰকাৰ আছে। আগ্ৰা মই এটা কথা ক'ব বিচাৰিছোঁ, আৰু আছে বহুত, মই এক্সপ্লেনেশ্যন কৰি আছোঁ। এখেতে কৈছে, মই মিডিয়াটো মই যোৱাকালি অলপ চালোঁ, 2019 চনৰ 8 অক্টোবৰ দিনাখন হেনো তেওঁলোকৰ চৰকাৰ নাছিল। মই এটা কথা ক'ব বিচাৰিছোঁ, 2009 চনৰ MP ইলেকশ্যনৰ আগত 2008 চনত যে মুছলমান আৰু বড়োৰ মাজত কমিউনেট প্লেচ বনাইছিলে কোনোবা দ্বিতীয় পক্ষই, তৃতীয় পক্ষই, এই সময়তো হাকামাই নকয় কিয় মই 2012 চনত যে কাৰোবাৰ নেতৃত্বত বড়ো সহস্ৰৰ বড়ো আৰু মুছলমানসকলক ব্লাড ছেড কৰাবৰ কাৰণে কোনোবা তৃতীয় পক্ষই যে কাম কৰিছিল, তাতো নকয় কিয় হাগ্ৰামা ডাঙৰীয়া মোৰ এই সময়ত চৰকাৰ নাছিল। 2014 চনৰ 24 ডিচেম্বৰ দিনাখন খ্ৰীষ্টমাছৰ 1 ৰাতিৰ আগত যিটো কাণ্ডটো হৈছিল বড়ো আৰু আদিবাসীৰ মাজত কৰাইছিল কোনোবা তৃতীয় পক্ষই, এই সময়তো হাগ্ৰাই নকয় কিয় মোৰ চৰকাৰ নাছিল। কিমান মিছা কথা হ'ব। আজিৰ দিনত এই 21st চেঞ্চুৰীত হাগ্ৰামাই ভাবিছে নেকি বোলে যে BPF আৰু তেওঁলোকৰ যি আপোনাৰ কোম্পানী, তেওঁলোকৰ বাহিৰে BTCত কোনো মানে শিক্ষিত ইণ্টেলেকচুৱেল নাই বুলি আমি সকলোৱে বুজি পাওঁ। যাৰ কাৰণে আজি মুছলমান সমাজে, আদিবাসী সমাজে BPF-ৰ চক্ৰৰ পৰা ওলাই আহি পেলাই
তেওঁলোকৰ বিৰুদ্ধে সমাজখন গঢ়ি পেলাই শান্তি প্ৰতিষ্ঠা কৰিবলৈ যে ইউপিপিএলৰ প্ৰতি আকৰ্ষণ হৈ পেলাই ওলাই আহি আছে, সেইটো সহ্য কৰিব নোৱাৰি আজি এই কাণ্ডটো আকৌ কৰিব বিচাৰিছে। কিয়নো 2024 চনত প্ৰত্যেক ইলেকশ্যনৰ আগে আগে তেওঁ কৈছে 4টা এমপি ইলেকশ্যন হৈ গ'ল, 4টা কাউন্সিল ইলেকশ্যন হৈ গ'ল, 4টা এমএলএ ইলেকশ্যন হৈ গৈছে। এভৰি এমপি ইলেকশ্যন, কাউন্সিল ইলেকশ্যন, এমএলএ ইলেকশ্যন। আপুনি 8 অক্টোবৰ 2019 চনত পৰ্টেল পিছলা ষ্টেটাছ আমাৰ অসমত টোটেল 48টা বেল এণ্ড ব্লক আমাৰ হেৰিত আছে, কি কয় কাউন্সিলত আছে। এই 19টা বেল এণ্ড ব্লকৰ টোটেল ইনক্ল'জাৰ হৈ আছে 1,01,723। এই ব্যক্তিসকলে নন প্ৰটেক্টেড ইনক্ল'জাৰ। প্ৰটেক্টেড সকল কেনেকৈ ইনক্ল'জাৰ হ'ব পাৰে? বড়োসকল কেনেকৈ ইনক্ল'জাৰ হ'ব পাৰে? আদিবাসীসকল কেনেকৈ ইনক্ল'জাৰ হ'ব পাৰে? ইফ দে আৰ ইনক্ল'জাৰ, আপুনি ইনক্ল'জাৰ শব্দটো কিয় মেনশ্যন কৰিব লাগে বা মেনশ্যন কৰিব নালাগিছিলে, সেইটো আমি লজিকেল ষ্টাডি কৰোঁ। 83,000 আপোনাৰ 656 টো protected enclosure বলে কৈছে। If they are protected, how can you say that 83 point something thousand is enclosure? Why did you use the enclosure word? It's the 83.6 something thousand people. You mentioned কৰিলে তেওঁলোকে enclosure বুলি, if they were or they are the protected community. আৰু 17,407 জন যি তেওঁলোকক কিয় মেনশ্যন নকৰিলে? ঠিক আছে, আমি ক'বলৈ নাযাম যে আমাৰ এখেতে মানে কি কয় নন মুছলিম নন প্ৰটেক্টেড কমিউনিটি এখেতক আমি ইভেশ্যন কৰিব লাগে, কিন্তু আপুনিয়ে কৈ গৈছে ইয়াত প্ৰটেক্টেড ইনক্ল'জাৰ এণ্ড নন প্ৰটেক্টেড ইনক্ল'জাৰ। Who are the protected enclosure and who are the non protected enclosure? এই কথাটো আজি হাড্ৰামা ডাঙৰীয়া আপুনি ক্লিয়াৰ কৰি দিব লাগে। আৰু সবচেয়ে ডাঙৰ কথাটো হ'ল আমাৰ এই ঠাইত য'ত আমাৰ কি কয় বিজনেছ সাৰ্কল অফিচৰ 2 নং দংচিয়াপাৰা এইটো টোটেলি মানে 100% বড়ো মানে প্ৰটেক্টেড কমিউনিটি। ৰাজা বসুমতাৰী, অৰ্জুন বসুমতাৰী আৰু নীতা ব্ৰহ্ম, এই 3জন বড়ো ব্যক্তি তেওঁলোকে বিদেশী বুলি ইনক্ল'জাৰ বুলি ইভেশ্যন কৰিব লাগে বুলি তেওঁলোকে জমাবন্দী লিখি দিছে। 19 চনত যদি আমি যদি second largest community of BTC is Muslim community. যদি মুসলিম কমিউনিটি যদি মেনশ্যন কৰি পেলাই আমি যদি ইভেশ্যন কৰিব লাগে বুলি জমাবন্দী যদি হাইকোৰ্টত দি দিয়ে ষ্টেটাছটো, তেতিয়া আমি মুছলমান ভোটটো আদায় কৰিব পাৰিম 20 চনৰ ইলেকশ্যনত বুলি ভাবি তেওঁ জ্ঞানটো কৰিছে। যাৰ ফলত তেওঁ আজি সকলো মানে 16টা এৰিয়াত ইভেশ্যন অৰ্ডাৰটো আহিছে হাইকোৰ্টৰ পৰা। সেই 16টা এৰিয়াত আমি ইভেশ্যন অৰ্ডাৰটো মানে দিয়াৰ পাছত তেওঁ কৈছে সকলো এৰিয়াতে আমি কি কয় আমি যাম আৰু তেওঁলোকক আস্থা এটা দি আহিম যে তেওঁলোকক ইভেশ্যন সেই ঠাইতে ঘৰ বনাবলৈ মানে ঘৰ বনাই দিম। কিন্তু কথাটো হ'ল তুমি নিজে খেদিব লাগে বুলি কৈছিলা, আৰু তুমি নিজে কৈছে বড়োসকল ইয়াত ইনক্ল'জাৰ। বড়োসকল কেনেকৈ ইনক্ল'জাৰ হ'ব পাৰে? বিকজ স্পেচিয়েলি প্ৰটেক্টেড বেল এণ্ড ব্লক ইজ নেকি তুমি নিজে ৰাজা বসুমতাৰী, অৰ্জুন বসুমতাৰী, নীতা ব্ৰহ্মক ইভেশ্যন কৰিব লাগে বুলি হাইকোৰ্টত অৰ্ডাৰ দিলা। 2 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ হাগ্ৰামাই কৈছে বেল এণ্ড ব্লকটো মেনশ্যন কৰা নাই, সকলো বনাফাইড পদ্ধতিতে যোৱাকালি মেনশ্যন কৰা নাই। সকলো BTCৰ মানুহে 2003 চনৰ আগত অহা মানুহে
মানে ইয়াত মাটিৰ অধিকাৰটো পাওঁ আমি কোৱা নাই Appellate block is not mentioned in the council if you mention that 19 bed and block and to drive out the 17,407 non-protected community from council or bed and block. This is the great question. Tremendous question it is. Jodi bed and ডাঙৰ কথাটো হ'ল আমাৰ পিটিচি অঞ্চলত আজিৰ পিটিআৰ অঞ্চলত যোৱা ১৭ বছৰে ডিটিএফৰ দিনত আজি মই যদি এটা কথা কওঁ হাগ্ৰামাৰ ডাঙৰীয়া শহুৰেকে আপোনালোকে এইটো ভালকে পাব্লিছ কৰিব দেই হাগ্ৰামাৰ ডাঙৰীয়াৰ শহুৰেকে তেওঁৰ এই অঞ্চলত গাঁওখনত ৫০ বিঘা ৰিজাৰ্ভ ফৰেষ্টটো কাটি পেলাই অবিলম্ব কৰি তাত চাহ বাগান কৰিছে That means Agrama's father-in-law is an enclosure. This is called enclosure. চনৰ ২২ ডিচেম্বৰত আজি যদি যোৱাকালি হাগ্ৰামাই নিজে ক'ব নোৱাৰে ফৰেষ্ট এৰিয়াত ইভেকশ্যন কৰিলেও আমি কিবা এটা ক'লে তাৰপিছত কি এৰিয়া ক'লে ৰেভিনিউ এৰিয়া ক'লে তেওঁ ক'বই নাজানে প্লেন এৰিয়া বুলি কৈছে এই প্লেন এৰিয়াত যে ফৰেষ্ট এৰিয়াও থাকে ৰেভিনিউ এৰিয়াও থাকে নন কন্টেষ্টেড পাৰ্টো আছে সেইখিনি কিন্তু পিটিচিৰ কাহানীৰ মানে মহা নায়কবিলাকে কিন্তু ক'বই নোৱাৰিছিলে যে আমাৰ অঞ্চলত তেনেকুৱা অঞ্চল আছে য'ত উত্তৰ অনিখাতা সেইটো জুৰি পোৱা নাই এদিনাখন আমি জুৰি কৰি দিলে কিন্তু লাজ লাগিব লাগে ইহঁতে ৫০খন গাঁৱত যে হাজাৰ আমাৰ আছে দুটাটো আদিবাসী গাঁও মদাতি আৰু এটাটো মই পাহৰিলো আৰু উত্তৰ অনিখাতাটো তাত নেপালীও আছে বড়ো আছে আদিবাসী আছে ৰাজবংশী সূত্ৰধৰ চবেই আছে বাঙালীও আছে এইটো অঞ্চলটো নৰ্থ অনিখাতা আজিলৈকে তেওঁলোকে জুৰিবে কৰা নাই কিন্তু আমি জুৰি কৰি দিছো কিন্তু তেওঁলোকৰ পৰা কানাইগাঁও আৰু চুলাইগাঁও বাক্সা জিলাৰ ২০১৬ চনৰ ২২ ডিচেম্বৰত তেওঁলোকে ইভেকশ্যন কৰি বড়ো গাঁওখনত ইভেকশ্যন কৰি মানে এতিয়া মোৰ প্ৰশ্নটো হ'ল কেনেকৈ নন কন্টেষ্টেডৰ পৰা আপোনালোকে ইভেকশ্যন কৰি পেলাই সেইটো খেলিব পৰা অধিকাৰটো পায় তাক জুৰিত দি কৰি পেলাই ৫০-৬০ বছৰ বসবাস কৰি অহা ব্যক্তিসকলক মাটিহে দিব লাগে কিন্তু তেওঁলোকে মূল কথাটো হ'ল ২০০৮ চনত যেতিয়া আমাৰ নেশ্যনেল পাৰ্ক মানাস 1990 যেতিয়া নেশ্যনেল পাৰ্ক হিচাপে জন্ম হ'ল ২০০৮ চনত সেইটো নেশ্যনেল পাৰ্কটো ফাৰ্ষ্ট এডিশ্যনত এড কৰা হয় এই এড কৰাৰ সময়ত 1964 মিয়াদি পাত্তা থকা কাহিনী আৰু দুৰ্লভৰ কথাটো তেতিয়া আমাৰ জেমছ ডাঙৰীয়া ইএম আছিলে ডিপুটি চিফৰ হাতত দায়িত্বত আছিলে ফৰেষ্টৰ আমাৰ তেতিয়া ডিপুটি চিফ বৰগোহাঁই ৰাঙিজৰা বোলা এখন এৰিয়া যিটো জেমছ ডাঙৰীয়াখনৰ কাষতে লাগি থকা 1946 পৰাই তাত বড়োসকল বসবাস কৰি আহিছে বিফৰ দ্য ইণ্ডিপেণ্ডেন্ট অফ ইণ্ডিয়া 46 পৰা বসবাস কৰি অহা ব্যক্তিসকলক 2008 চনত তেওঁলোকে ইনক্লজাৰ বুলি কৈ পেলাই নেশ্যনেল পাৰ্কত বড়োসকলে বিদেশী বুলি কৈ পেলাই বেলেগ ব্লকৰ পৰা খেদিবৰ কাৰণে আজি হাগ্ৰামাই যদি জমাপতি হাইকোৰ্টত দিব পাৰে তেওঁলোকৰ পলিটিকেল স্বাৰ্থৰ কাৰণে তেওঁলোকৰ দিনতে যদি ব্লাড চেকটো বাৰে হৈ থাকিব পাৰে এই হাগ্ৰামাৰ প্ৰতি আমাৰ কি আস্থা থাকিব এই হাগ্ৰামাৰ প্ৰতি আমাৰ ইয়াত থকা ৩৫ লক্ষ ব্যক্তি জনসাধাৰণ ভাৰতীয় নাগৰিক য'ত নেকি আমাৰ ২৩টা কমিউনিটিয়ে শান্তিৰে বসবাস কৰি আছে এই ২৩টা কমিউনিটি কেনেকৈ আমি বিপিএল বা হাগ্ৰামাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে সেইটো আমাৰ সমাজে আজি বুজি পৰিছে মানে ছিন্ন ভিন্ন কৰি পেলাই থকাৰে তেওঁলোকৰ সমাজখন নষ্ট কৰিব বিচাৰিছে কৰি আহি আছে
আজিও তেওঁলোকক কৰিব বিচাৰিছে আন্দোলনৰ নামত আন্দোলন কৰি সমাজখন বিশৃংখলাৰ পথত নিবলৈ বিচাৰিছে। আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো মাটিৰ সমস্যা মাত্ৰই নহয়, যিকোনো সমস্যাটো সমাধান কৰিবলৈ প্ৰস্তুত, কিন্তু সমস্যাৰ নামত আমি সমস্যা কৰিব বিচৰা নাই। যদিও হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে আজিৰ দিনত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 17,407টা ফেমিলিৰ মাটিৰ সমস্যাটো পাৰ্মানেণ্টলি সলুচন হ'ল বুলি আপোনালোকে ধৰি লওক। কিয়নো বেল